हेलो एवरीवन কি খবৰ আপোনালোকৰ আৰু আজি মই কেইজনমান মিক্স পাটৰ কাপোৰ লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো শ্বুট কৰিছোঁ মানে ঘৰত মাৰ ঘৰত মানে ডেলিভাৰী আছিলে মাৰ ঘৰৰ ফালে এগৰাকী বৌয়ে লৈছে বৌগৰাকী গুৱাহাটীত থাকে তেওঁ মোক ক'লে কাপোৰ 5 মান বনাই দিবৰ কাৰণে এযোৰ উকাকে লৈছে বাৰু আৰু এযোৰ প্ৰথমযোৰ হোৱাইটত গ্ৰীন দি আৰু তেওঁ মানে আহিছিলে গুৱাহাটীৰ পৰা আৰু তেওঁক মই কাপোৰখিনি দিবলৈকে বুলি গ'লোগৈ ঘৰলৈ মাৰ ঘৰৰ ওচৰৰে হয় বৌগৰাকী তেওঁ থাকে গুৱাহাটীত আৰু ইফালে এইযোৰ দেখিছেনে বটল গ্ৰীনত পখিলা ডিজাইন দিব দিছিলে তেনেকৈ দিছোঁ আৰু তেওঁ কাপোৰ কেইযোৰ খুব ভাল পাইছে টোটেল কাপোৰ 5যোৰ অৰ্ডাৰ দিছিলে আৰু মই মানে মোৰ ষ্টক থকা এযোৰ কাপোৰ লগতে গুচি গৈছিলে মানে একচুৱেলি মই মাৰ কাৰণে নিছিলোঁ সেইযোৰ মানে তেওঁলৈ যিখিনি কাপোৰ নিছিলোঁ তাৰ লগতে গুচি গৈছিলে মানে সেইযোৰ কাপোৰ মই একচুৱেলি মালৈ নিছিলোঁ কিন্তু সেইযোৰো তেওঁ ভাল পাই লৈ গ'ল আৰু এনেকৈ মৰম দি যাব আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাইছে কাপোৰ লৈছে খুব বেছি ভাল লাগিছে আৰু অলপ গাটো ভাল থকা নাছিলে এইকেইদিন সো মই ভিডিঅ' কণ্টিনিউৱাছলি আপলোড কৰিব পৰা নাই আৰু আজিৰ পৰা ভাবিছোঁ আপলোড কৰিম এয়া আপোনালোকে দেখিছে চাগে কাপোৰ কেইযোৰ আৰু এইযোৰ কাপোৰ মাৰ কাৰণে নিছিলোঁ কিন্তু বৌগৰাকী ভাল লগাৰ কাৰণে তেওঁ লৈ ল'লে আৰু সকলোকে বহুত বেছি ধন্যবাদ সকলোৱে মোক ইমান ছাপোৰ্ট কৰিছে আপোনালোকৰ বাবে মই অকণমান হ'লেও আগবাঢ়ি যাব পাৰিছোঁ সো সকলোকে বহুত বেছি ধন্যবাদ আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই সকলোকে থেংকছ আৰু যিসকলে চোৱা নাই আজিলৈকে যদি আজি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আহি থকা নতুন নতুন ডিজাইনৰ কাপোৰ চাবলৈ পাই থাকিব আপোনালোকে তো আজিলৈ আহোঁ বাই বাই